হেল্ল' বন্ধুসকল, তো মই আজি লাহে লাহে আহিয়ে পালোঁ আমাৰ এই সৰুসজাই ষ্টেডিয়ামলৈ। বন্ধুসকল চাওক, আজি 13 তাৰিখ, তো 13 হেল্ল' বন্ধুসকল, তো মই আজি লাহে লাহে আহিয়ে পালোঁ আমাৰ এই সৰুসজাই ষ্টেডিয়ামলৈ। চাওক, আপোনালোকক দেখুৱাই দিছোঁ সৰুসজাই ষ্টেডিয়ামৰ এইটো সন্মুখৰ ভাগ। ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ। আজি এনেকুৱা এখন ব্লগ আনিবলৈ চেষ্টা কৰিম আৰু দেখুৱাম। আপোনালোকে ইতিমধ্যে চাই আছে আৰু গমে পাইছে যে আমাৰ অসমৰ পৰা যি একটো যে বিহু বিনন্দিয়াৰ যি দুটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছে, এইটো হৈছে বিহু আৰু এটা হৈছে ঢোল পেঁপা গগনাৰ মাতেৰে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈছে। ইতিমধ্যে হয়তো কিছুমানে গম নাপায় যে দুটা বিশ্ব ৰেকৰ্ড হ'ব, হয়তো বহুতে গম নাপায়, কিন্তু আচলতে দুটাই ৰেকৰ্ড হ'ব। সেইটো হৈছে ঢোল পেঁপাৰ গগনাৰ পেঁপাৰ মাতেৰে বিশ্ব ৰেকৰ্ড কৰিব, বিশ্ব অভিলেখ কৰিব, আৰু এটা হৈছে বিহু ফক ডেন্স হিচাপে বিশ্ব ৰেকৰ্ড কৰিব অন দ্য স্পট। অহাকালি আপোনালোকে এই ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই থাকিব আৰু কেনেকৈ ৰিহাৰ্চেল কৰি আছে সৰুসজাই ষ্টেডিয়ামত। আজি আপোনালোকক দেখুৱাম, আপোনালোকে লগত থাকিব আৰু চাই থাকিব আমাৰ এয়া মই আহি পাইছোঁ সৰুসজাই ষ্টেডিয়ামৰ সন্মুখৰ ভাগ। স্কিপ নকৰাকৈ সকলো বস্তু চাই থাকিব পাৰিব। এয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবলৈ পাৰিব আৰু দেখিবলৈ পাব আমাৰ এই বিশ্ব ৰেকৰ্ডৰ যি এক বিহু। 11,104জন নাচনী বিহুৱতীৰে নাচিব এই বিশ্ব ৰেকৰ্ডৰ বিহু। কি ধুনীয়াকৈ সজাইছে চাওক, এখন গছৰ ডালত জাপিবোৰ সজাই ৰাখিছে ধুনীয়াকৈ। এয়া তলফালে আমাৰ স্বাভিমান গামোচাও ধুনীয়াকৈ সজাই ৰাখিছে। এয়া চাওক, এজোপা গছ, এই গছত বিহু বিনন্দিয়াৰ যি পৰিৱেশ, সেয়া আপোনালোকক আজি দেখুৱাম। আপোনালোকে চাই থাকিব পাৰিব। ভিডিঅ'টো মই আৰম্ভ কৰি আছোঁ। এয়া চাওক, বিহু বিনন্দিয়াৰ যি মুখ্য গেট, সেয়া পাৰ কৰি এইটো হ'ল 2 নম্বৰ গেট। ইয়াতো লিখিছে বিহু বিনন্দিয়া, বাঁহেদি সজাইছে এই গেটখন। চাৰিওফালে খালি পুলিচ নিশ্চয় প্ৰশাসনৰ লাগিব। প্ৰশাসন নহওক ইয়াতে কাম সুচাৰুৰূপে সমাধান হ'ব। আজিও মানুহৰ ভিৰ হয়তো বহুত বেছি হ'ব। ইয়াত বহুত মানুহ ইতিমধ্যে আহি আছে। আজি 13 তাৰিখ, কাইলৈ হ'ব আমাৰ বিশ্ব ৰেকৰ্ডৰ যি বিহু 14-15 মিনিটৰ ভিডিঅ' এটি চাবলৈ সাক্ষী হ'ব পাৰিব আপোনালোকেও। ইতিমধ্যে শুনিবলৈ পাইছোঁ এণ্ট্ৰি ফ্ৰী, তো আজিতো ফ্ৰী, হয়তো আৰু অন্যান্য অহাকালি দিনো ফ্ৰী থাকিব বুলি গম পাইছোঁ। তো আপোনালোকেও হয়তো আহিব পাৰিব। আমি ষ্টেডিয়াম পালোৱে প্ৰায়, আৰু অলপখিনি বাকী আছে। বন্ধুসকল চাওক, আজি 13 তাৰিখ, তো 13 তাৰিখে এণ্ট্ৰি ফ্ৰী হিচাপে আমাৰ বহুত মানুহ আহিছে। হয়তো এনেকুৱা মানুহ তথাপিও আহিলেহেঁতেন পাছ থাকিলেও। তো চাওক, খালি মানুহ আৰু মানুহ। অহাকালি যি এক বিশ্ব ৰেকৰ্ড হ'বলৈ গৈছে, সেই সাক্ষী হ'বলৈ আজি বহুত মানুহ আহিছে। কিমান মানুহ সোমাই আছে, মানুহ আৰু মানুহ। আজি খালি মানুহ আৰু মানুহ। এই আমি ষ্টেডিয়াম পামেই আৰু ষ্টেডিয়াম গেটৰ সন্মুখৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। বহুত মানুহ সোমাই আছে। গৈ আছে দেখোন। তো আমি এক গেটেদি সোমাব বিচাৰিছিলোঁ, কিন্তু সোমাবলৈ নিদিলে। আমি আৰু এটা ব্লেক গেট আছে, সেই গেটেদি এতিয়া সোমাই আছোঁ। এয়া ষ্টেডিয়াম পাই গৈছোঁ। এয়া চাওক ষ্টেডিয়াম। আমি অৱশেষত আহি আমাৰ উঠিব লগা গেট এখনি পাই গ'লোঁ। এখন গেটেদি হয়তো উঠিম। চব গেট ইতিমধ্যে ফিল আপ হৈ গৈছে। তো এইটো গেটে হয়তো খোলা আছে, আৰু আছে। আমি উঠি আছোঁ। সকলোকে নমস্কাৰ। আজি এটা ঐতিহাসিক দিন, আৰু খন্তেক মুহূৰ্তৰ পিছতে সেই দিনটোত, সেই মুহূৰ্তটোত আমি উপস্থিত হ'ম। আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বাপতি সাহোন ৰঙালী বিহুক সমগ্ৰ বিশ্বৰ আগত তুলি ধৰাৰ মানসেৰে এক মহা আয়োজন কৰি এই প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। বন্ধুসকল, আপোনালোকে দেখিলে চাৰিওফালে খালি মানুহ আৰু মানুহ আৰু মানুহ আৰু মানুহ। ইমান মানুহ যে হৈছে আজি একেবাৰে ক'ব নোৱাৰি, ভাবিব নোৱাৰি। কিন্তু মানুহ নহয়ও কি কৰিব, ইমান ভিতৰত যায়, ইমান ভাল লাগে, যিটো আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। একদম বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে ৰাইজ।
তেনেহ'লে ব্লগ যিটো গ্ৰীনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰিব সেই বিহুটোৱে এখপ চাউল কেনেকুৱা লাগে আপোনালোকে জনাব নিশ্চয় বহুত ভাল লাগে বহুত ভাল লাগিব আপোনালোকে চাই থাকিব এই ব্লগ জানো কিনো চতমহীয়া ও বতাহ ছাতি মাৰিলে দুপৰ কৰি ও ৰাতি পাৰে হ'ব ঐ আমাৰ বিহুত ও ৰাতি পৰে পৰে ও ফেঁচাই কুৰুলি আয় আমাৰ বিহু ভাঙো তানা ঢোল পেঁপা গগনা পেঁপা বাঁহীৰ মাজেৰে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে এইটো হ'ব 2 নম্বৰ বিশ্ব ৰেকৰ্ড আমাৰ অসমৰ পৰা এইটো বাদ্যযন্ত্ৰ বজাই কিনে বিশ্ব ৰেকৰ্ড কৰিব 2 নম্বৰ বিশ্ব ৰেকৰ্ড আপোনালোকে এইটো সাক্ষী হ'বলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক
আমাৰ মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হোৱাতে তেওঁ ক'লে যে 11,304জন বিহুৱা বিহুৱতী উপস্থিত হৈছিলে আৰু তেওঁলোকৰ উপস্থিতিতেই অহাকালি যি এক আমাৰ বিশ্ব অভিলেখ হ'বলৈ গৈ আছে সেয়াই হ'ব 2টা অভিলেখ